নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মই আজি আহিলোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ, দুটা লোকৰ নজনা কথা আপোনালোকক জনাবৰ কাৰণে। আৰু খুবেই প্ৰয়োজনীয় সেই কথা দুটা। আপোনালোকে নজনাৰ কাৰণে আপোনালোকৰ প্ৰফাইলটো বা পেজটো সদায় ৰিচ এংগেজমেণ্ট ডাউন হৈ গৈ আছে। ভিডিঅ'টো যেন সম্পূৰ্ণ চায় আৰু পাৰিলে আন এজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁৰো অকণমান হেল্পফুল হয় আৰু তেওঁ নজনাকৈ কৰি থকা ভুলটোৰ পৰা যেন তেওঁ ৰক্ষা পাব পাৰে। চ' ব'লক দেৰি নকৰি ভিডিঅ'টো আগবাঢ়োঁ। আপুনি জানেনে আপোনাৰ ভিডিঅ'টি কোনে চাইছে আৰু কোনে নাই চাই? কোনে চাই পেলাই আপোনাক কমেণ্ট কৰিছে আৰু কোনে নোচোৱাকৈ আপোনাক কমেণ্ট কৰিছে? কিছুমানে আপোনাক চাই পেলাই কমেণ্ট কৰে, কিছুমানে নাচাই পেলাই কমেণ্ট কৰে, কিছুমানে চাই পেলাই লাইক কৰে, কিছুমানে নাচাই পেলাই লাইক কৰে। আৰু তাৰ পৰা কাৰ উপকাৰ হৈছে আৰু কাৰ অপকাৰ হৈছে জানেনে? ইয়াৰ পৰা যিজনে আপোনাৰ ভিডিঅ'টো নোচোৱাকৈ লাইক আৰু কমেণ্ট কৰি গৈছে, তেওঁৰ খুবেই অপকাৰ হৈছে। কাৰণ তেওঁ ভিডিঅ'টো নোচোৱাকৈ লাইক কমেণ্ট কৰিছে মানে তেওঁ নিজৰ ৰিচ আৰু এংগেজমেণ্টটো ডাউন কৰি সদায় গৈ আছে। তেওঁ নিজৰ প্ৰফাইলটো বা পেজটো সদায় নষ্ট কৰি গৈ আছে। গতিকে যিজনে নোচোৱাকৈ লাইক আৰু কমেণ্ট কৰি গৈছে, তেওঁক কৈছোঁ যে আপুনি ভিডিঅ' যদি যাৰে ভিডিঅ' হওক আপুনি যদি চায়, তেতিয়াহ'লে ধুনীয়াকৈ এটা ভিডিঅ'টোৰ গঠনমূলক কমেণ্ট কৰিব। আৰু যদি নাচাবই একো নাই প্ৰব্লেম, কিন্তু নোচোৱাকৈ লাইক আৰু কমেণ্ট নকৰিব। যদি নোচোৱাকৈ লাইক আৰু কমেণ্ট কৰে, তেতিয়াহ'লে আপোনাৰ পেজটো বা প্ৰফাইলটো বহুত ক্ষতি হয়, ৰিচ আৰু এংগেজমেণ্টটো কমি যায়। আৰু যিজনে ভিডিঅ'টি চাই পেলাই সুন্দৰকৈ লাইক আৰু কমেণ্ট কৰে, তেতিয়া তেওঁৰ কাৰণে খুবেই বহুত ভাল। কি দুইজনৰ কাৰণে বহুত ভাল। যিজনে চাই পেলাই লাইক আৰু কমেণ্ট কৰিলে, তেতিয়া তেওঁৰ ৰিচ আৰু এংগেজমেণ্টটো বাঢ়ি যায়। আৰু যিজনক তেওঁ লাইক আৰু কমেণ্ট কৰিলে, সেইজনৰ ৰিচ আৰু এংগেজমেণ্টটো বাঢ়ি গ'ল আৰু লগতে বন্ধুত্বটো বাঢ়ি গ'ল। সেইজনে আপোনাক নিশ্চয় আপোনাৰ ভিডিঅ' চাব, আপোনাক লাইক কমেণ্ট কৰিব। গতিকে আপুনি যদি নোচোৱাকৈ লাইক কমেণ্ট কৰি গ'ল, তেতিয়াহ'লে আপোনাৰে ক্ষতি। যিজনৰ ভিডিঅ' আছিল তেওঁৰ একো ক্ষতি নাই, কাৰণ আপুনি লাইক আৰু কমেণ্ট কৰিলে যে তেওঁৰ এংগেজমেণ্ট আৰু ৰিচটো বাঢ়িলেই। গতিকে সকলোকে কৈছোঁ যে ভিডিঅ' নোচোৱা, লাইক আৰু কমেণ্ট কোনেও নকৰিব। লাগে ভিডিঅ' নাচাব, কথা নাই, আৰু চালে সম্পূৰ্ণ চাব আৰু চাই পেলাই ভিডিঅ'টোৰ ভিত্তিৰ ওপৰত আপুনি ধুনীয়াকৈ লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।